হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ ইউটিউবৰ ফাৰ্ষ্ট ব্লগ ভিডিঅ' হয়। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্টো কৰিব। আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো আজি মটৰ ব্লগিঙেৰে ষ্টাৰ্ট কৰিম। মানে আমি অলপ ফুৰিব যাম আমি লগৰ কেইজনমানে সৈতে। ত' আপোনালোকে চাই থাকিব, ক'ত যাওঁ কি কৰোঁ সকলোখিনি কৈ আছোঁ। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। अभी मजा आएगा ना भिड़ो। ফ্ৰেণ্ডছ, আমি আজি যাম তিনিচুকীয়ালৈ। তিনিচুকীয়া টিলিঙা মন্দিৰলৈ যাম। আমাৰ ঘৰৰ ওচৰতে আমি গোটেইকেইজন লগ খালোঁ। এতিয়া প্ৰায় ৰাতিপুৱা 7 বাজিছে। আমি যাবলৈ ৰেডি হৈছোঁ ইয়াৰ পৰা। বিচাৰি পোৱা নাই নি? বিচাৰি পোৱা নাই হয় ন? ফ্ৰেণ্ডছ, আমি আমাৰ ৰাইডটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগৰকেইটা বহুত স্পীডতে গুচি গ'ল ওলাই। আমিও এতিয়া অলপ স্পীড যাওঁ, তাহাঁতক লগ পাই লওঁ। সিহঁতে বহুত স্পীডতে গুচি আহিলে। সিহঁতি নামদাং পালেহি। নামদাং শিলসাপৰ ওচৰ পাইছোঁ। আমি জাষ্ট নামদাং শিলসাপৰ পাৰ হৈছোঁ। তাৰ আগত এহেঁতিও পালোঁ, এহেঁতিও আহি আছে। তাৰ পৰা আগত আৰু দুজন গৈ আছে, তাহাঁতকো লগ পাই লওঁ। বহুত স্পীড আহিলে আজি। ইহঁতকো আহি লগ পাই গ'লোঁ। ইহঁতে মোক আগত যাব কৈছে, মই আগত যাওঁ অলপ। আমি এতিয়া গৈ আছোঁ ভটিয়াপাৰৰ ফালে। মই ভাবিছিলোঁ মইহে স্পীড গৈছোঁ, ইচোন মোতকৈ স্পীড গৈছে। এতিয়া আমি যিডোখৰ জেগাত ইমান স্পীডত আহি আছোঁ, অলপ দিনৰ আগত বহুতেই বেয়া আছিলে ৰাস্তাটো। আমি এতিয়া আহি আছোঁ ভটিয়াপাৰৰ ফালে। আমি ফাৰ্ষ্ট গৈ ভটিয়াপাৰত তেল ভৰাম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি এতিয়া আহি পালোঁহি ভটিয়াপাৰ। আমি ইয়াত তেল নভৰাওঁ, আমি নতুন যিটো তেলটো বহালে আমি তাতে তেল ভৰাম আৰু গোটেইকেইটা তাতে ৰ'ম। তাৰ পৰাই আকৌ ষ্টাৰ্ট কৰিম আমাৰ ব্লগটো। যিহেতু মোৰ এইটো ফাৰ্ষ্ট ব্লগ ভিডিঅ' হয়, সেইটো সেইবাবে ইমান ভাল নহ'ব পাৰে। হ'লেও আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। এতিয়া আমি আহি পালোঁহি ভটিয়াপাৰ যিটো নতুন তেল ডিপু, তাৰ আহি পালোঁ। ত' চাই থাকক আপোনালোকে। আমি এতিয়া বৰ্তমান আছোঁ ভটিয়াপাৰ ডেপোত। আমি ইয়াতে চবৰে হ'লে আৰু তেল ভৰাই মোৰখন ভৰাবলৈ আছে। ইয়াত ভৰাই পিনি আমি আকৌ আমাৰ ৰাইডটো ষ্টাৰ্ট কৰিম। গোন্ধাইছে নি? গোন্ধাইছে? নাই নাই নাই, কি কাৰণে গোন্ধাব পাৰে? আমি ভটিয়াপাৰৰ পৰা আকৌ যাবলৈ ওলাইছোঁ। ইয়াৰ পৰা সোনকালে যাওঁ, গৈ পিনি আমি ডাইৰেক্ট মৰাণত ৰ'ম। মৰাণতে তাতে কিবা চাহ তাহ কিবা খাই লওঁ। আহক আমি তাতে লগ পাম আকৌ।